নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক লৈ আহিছোঁ আমাৰ খেতিলৈ। চাওঁচোন আহক আমাৰ খেতিডোখৰনো কেনেকুৱা হৈছে। এয়া বন্ধাকবি, চাওকচোন ইমান ধুনীয়া হৈছে। প্ৰথমবাৰ ছিঙিছোঁ দেই, ডাঙৰ হৈছে আৰু অলপ বাকী আছে। এয়া বেঙেনা লগাই নাই, পুলি হৈ আছে। এয়া চাওকচোন ইমান ধুনীয়া হৈছে বেঙেনা পুলিবিলাক। এয়া আকৌ তিয়ঁহ লাগিছে, মাজে মাজে ফুলি আছে, কলিও পেলাই আছে আৰু কিছুমানটো আকৌ ডাউক চৰাই খাই দিছে। খাবই লাগিব দিয়কচোন, সিহঁতেওতো জীয়াই থাকিবলৈ কিবা এটা খাবই লাগিব ন। এয়া সৰু সৰু কলি, তিয়ঁহৰ কলি ইমান ধুনীয়া ধুনীয়া হৈছে। হোৱা আকৌ আলু খান্দিম বুলি আহিছিলোঁ পথাৰলৈ, ছাতি তাতি লৈ আহিছিলোঁ। ইমান ৰ'দ দিলে, অলপ খান্দিলোঁ আৰু অলপ আছে, বাকীবিলাক খন্দা হৈ গ'ল। এয়া আলু, কষ্টৰ ফল যিহেতু বৰ বেছি বেয়াও হোৱা নাই, ভালেই হৈছে।